আপোনালোকে আমাৰ পৃথিৱীৰ আটাইতকৈ ডাঙৰ জংঘল এমাজনৰ নামটো চাগে নিশ্চয় শুনিছে। এমাজনক পৃথিৱীৰ হৃদপিণ্ড বা হাৰ্ট বুলি কোৱা হয়। আৰু কিয় কোৱা হয় জানেনে? এমাজনে পৃথিৱীত প্ৰয়োজন হোৱা প্ৰায় 20% অক্সিজেন ই যোগান ধৰে। হয়, 20% অক্সিজেন। ভাবি চাওকচোন কিমান ডাঙৰ পৰিমাণৰ অক্সিজেনে এমাজন জংঘলে আমাক দিয়ে। তেনেহ'লে ফ্ৰেণ্ডছ, আহক আমি আলোচনা কৰোঁ এমাজনৰ 10টা ইউনিক আৰু ইণ্টাৰেষ্টিং ফেক্টছৰ বিষয়ে। ফেক্ট নম্বৰ 1, এমাজন জংঘলখন ইমানেই ডাঙৰ যে ই এখন নহয়, দুখন নহয়, বৰঞ্চ 9খনকৈ দেশ আগুৰি আছে। ইয়াৰে সকলোতকৈ বৃহৎ ভাগটো আছে ব্ৰাজিলত। ব্ৰাজিলত এমাজন প্ৰায় 60% আছে, লগতে পেৰুত আছে 12% আৰু কলম্বিয়াত আছে 10%। ফেক্ট নম্বৰ 2, এমাজন জংঘলক ভাৰতৰ লগত যদি আপুনি তুলনা কৰে তেনেহ'লে ই ভাৰতবৰ্ষতকৈও বহুত বেছি ডাঙৰ। সম্পূৰ্ণ ভাৰতৰ ক্ষেত্ৰফল হৈছে 32,78,590 স্কুৱেৰ কিলোমিটাৰ। কিন্তু আপুনি জানি হয়তো আচৰিত হ'ব, এমাজনৰ ক্ষেত্ৰফল হৈছে 55 লাখ স্কুৱেৰ কিলোমিটাৰ। এতিয়া হয়তো আপুনি অনুমান কৰিব পাৰিছে কিমান বৃহৎ এই এমাজন জংঘল। ফেক্ট নম্বৰ 3, এই বৃহৎ অৰণ্যখনত 17,000ৰো অধিক বিভিন্ন প্ৰজাতিৰ গছ-গছনি থাকে। লগতে 30,000ৰো অধিক বিভিন্ন প্ৰজাতিৰ কীট-পতংগ আৰু 5,000ৰো অধিক বিভিন্ন প্ৰজাতিৰ মাছ পোৱা যায়। ইমানেই নহয়, ইয়াত 3,000 বিভিন্ন প্ৰজাতিৰ কেৱল মকৰাই পোৱা যায়। ভাবি চাওকচোন, কেৱল 3,000 বিভিন্ন প্ৰজাতিৰ মকৰা। ফেক্ট নম্বৰ 4, আপোনালোকে বৰ্তমান স্ক্ৰীনত দেখি থকা সেই সৰু পৰুৱাটোৰ নাম হৈছে বুলেট এণ্ট। দেখাত সৰু, কিন্তু ইয়াৰ বিষ বহুত বেছি। এই পৰুৱাটোৱে যদি আপোনাক কেনেবাকৈ কামোৰে তেনেহ'লে আপুনি ইয়াৰ বিষ সহ্য কৰিব নোৱাৰিব, আৰু সেয়েহে ইয়াক বুলেট এণ্ট বুলি কোৱা হয়। আৰু এই পৰুৱাটো কেৱল এমাজনতহে পোৱা যায়। বিষাক্ত পৰুৱাৰ কথা পাতিছোৱে যেতিয়া, ইয়াৰ বিষাক্ত ভেকুলীবোৰৰ কথা নাপাতিলে আধৰুৱা হ'ব। এমাজনত জংঘলত 120 প্ৰকাৰৰ বিভিন্ন প্ৰজাতিৰ কেৱল ভেকুলীয়ে পোৱা যায়, আৰু এই ভেকুলীবোৰ ইমানেই বিষাক্ত যে ইয়াৰ শৰীৰত 10টা মানুহ মাৰিব পৰাকৈ বিষ থাকে। নম্বৰ 6, সভ্য সমাজৰ পৰা দূৰত এমাজন জংঘলত 350টা বিভিন্ন জনগোষ্ঠীৰ 3 কোটি মানুহে বসবাস কৰে। এই লোকসকলে বৰ্তমানো আধুনিকতাৰ পৰা বহুত দূৰত, আৰু 3 কোটি এটা সৰু সংখ্যা নহয়। ফেক্ট নম্বৰ 7, এমাজন জংঘলখন বিভিন্নতাৰে ভৰা, কাৰণ ইয়াত বিভিন্ন প্ৰকাৰৰ ইউনিক বস্তু পোৱা যায়। ইয়াত এখন নদী আছে, যিখন নদীৰ তাপমান হৈছে 110 ডিগ্ৰী চেলচিয়াছ। বিভিন্ন ঠাইত এই নদীখনৰ পানী উতলি থকা দেখিবলৈ পোৱা যায়। জনগোষ্ঠীয় মানুহবোৰে এই নদীখনক পবিত্ৰ বুলি গণ্য কৰে, আৰু তেওঁলোকৰ জনগোষ্ঠীৰ মানুহৰ মৃত্যু হ'লে তেওঁলোকক জ্বলোৱাৰ পৰিৱৰ্তে সেই নদীত উটুৱাই দিয়ে। ফেক্ট নম্বৰ 8, আপুনি হলিউড চিনেমাত বহুতবাৰ চাগে এনাকণ্ডা সাপ দেখিছে, আৰু সাপবোৰ দেখি আপুনি ভাবিছে চাগে প্ৰকৃত জগতখনত জানো এনেকুৱা ভয়ানক সাপ থাকিব পাৰে। কিন্তু আচৰিত নহ'ব, এমাজন জংঘলত এনাকণ্ডা সাপ সঁচাকৈয়ে পোৱা যায়, আৰু ইয়াৰ দৈৰ্ঘ্য হৈ গৈ 30ৰ পৰা 40 ফুট। কল্পনা কৰক ইয়াৰ বৃহৎ আকাৰটো। বহুত ডাঙৰ ডাঙৰ জন্তু ই এবাৰতে গিলি থ'ব পাৰে। ফেক্ট নম্বৰ 9, এমাজনৰ গছ-গছনি ইমানেই ঘন যে এমাজনৰ মাটিত সূৰ্যৰ ৰশ্মি নপৰে। ইয়াৰ ভিতৰলৈ যদি আপুনি যায়, দিন হওক বা ৰাতি হওক, আপুনি কেৱল আন্ধাৰ দেখিব আৰু কেৱল অন্ধকাৰ। ফেক্ট নম্বৰ 10, শেষৰটো আৰু এতিয়ালৈকে সকলোতকৈ বেয়া লগা ফেক্টছটো এইটোৱে যে পৃথিৱীৰ হৃদপিণ্ড খ্যাত এমাজন জংঘলৰ বৰ্তমান ধ্বংসযজ্ঞ আৰম্ভ হৈছে। বিভিন্ন প্ৰাকৃতিক সম্পদৰে ভৰপূৰ এমাজন জংঘলক বিভিন্নজনে নিজৰ স্বাৰ্থৰ বাবে ব্যৱহাৰ কৰিছে। আৰু এটা ষ্টাডি অনুসৰি এমাজন জংঘলত বিগত 40 বছৰত প্ৰায় 20% গছ-গছনি কটা হৈছে। আৰু যদি এনেদৰে গছ-গছনি কাটি থকা হয় তেনেহ'লে আৰু 40 বছৰৰ পাছত এমাজন জংঘল হিচাপে থাকেনে নাই তাৰো কোনো ঠিক নাই। আশা কৰোঁ তেনে নহওক, এমাজন হৈয়ে থাকক।